Good morning guys, welcome back to my YouTube channel D Vlogs. আজি আমি গাঁৱত যাম এতিয়া গাঁৱত যাই গোটেই দিনটোত কি কৰোঁ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাতিপুৱা এতিয়া বাজিছে 10টা গাঁৱত আহি পালোঁ গাঁৱত এতিয়া আছোঁ পথাৰৰ মাজত এনে ফুৰি আছোঁ তাৰে পিছত এতিয়া দাদাহঁতৰ ঘৰত আছোঁ অলপ পিছত চাগে পেহীহঁতৰ ঘৰৰ ফালে যাম তাৰে পিছত নলবাৰীলৈ যোৱাও প্লেন এবাৰ খেতি পথাৰৰ মাজত আছোঁ খেতি এবাৰ খুব ধুনীয়া হৈছে আপোনালোকে চাব পাৰে ধুনীয়া খেতি এবাৰ ধান ধুনীয়া হৈছে বাছ এতিয়া ৰাতিলৈ আমি নলবাৰী ৰাসলৈ যোৱা প্লেন এটা আছে তেতিয়া নিশ্চয় দেখাম বাৰু আপোনালোককো লগত এতিয়া বা আছে বাৰ লগত আছোঁ আৰু আমাৰ হেৰি আছে ভতিজী আছে তাৰ লগত বহি আছে ইয়াতে পালোঁ এতিয়া পেহীহঁতৰ ঘৰত আছোঁ পেহীহঁত এতিয়া বাহঁতৰ ঘৰৰ ফালে যাই আছোঁ অলপ আমাৰ ইয়াৰ ইফালে নেমুৰ বাগান খুব আছে আপোনালোকৰ মোৰ পিছফালে দেখিব পাৰি আছে চাগে ইফালে এতিয়া গৈ আছোঁ লাহে লাহে গৈ আপোনালোকক দেখাই আছোঁ চাব পাৰে বহুত নেমু বাগান নেমু লাগিছেনে নাই ক'ব পাৰে নেমু আছে সৰু সৰু আছে ইমান ডাঙৰ হোৱা নাই আহি পালোঁ বাহঁতৰ ঘৰত এতিয়া ভিনদেউ নদীৰ পৰা লোকেল মাছ বনাই লোকেল মাছ লৈ আহিছে তাৰে কাটি হালধি আৰু নিমখ লগাই কিনে থৈ দিছোঁ এতিয়া এই গৰম কেৰাহী একদম জুইত বহাই দিছে এতিয়া দিওঁ আৰু লাহেকৈ বহাই দিলোঁ মাছখিনি আমাৰ দেউতাই মাছ ভাজিছে কি মাছ গছি মাছ বোলে গৈছোঁ বাহঁতৰ নেমুৰ বাগান আমাৰ বা আছে মোৰ লগত এতিয়া হেৰি ফালে যাই আছোঁ নেমু বাগানৰ ফালে নেমু আপোনালোকক দেখাইছোঁ মই ইয়াতে নেমু গছ এই অমিতা গছো আছে অমিতা লাগিয়ে আছে নেমু এই নেমু এতিয়া লাহেকৈ চিঙো আৰু এটা দুটাকৈ চিঙি থাকোঁ গৈ আছোঁ মাটি চহাই থৈ দিছে শাক ৰুব চাগে ইয়াতে সেইকাৰণে মাটি চহাই থৈ দিছে নেমু চাওক হাতখনৰ সমান ডাঙৰ নেমুটো এয়া চাওক গাইজ আমি নলবাৰী ৰাস আহি পালোঁ বহুতো মানুহে আহিছিল সেইকাৰণে একো ক'ব তাতে ইমান চান্স নাপালোঁ কাৰণ বহুত হেঁচা ঠেলা হ'ল এয়া হেঁচা ঠেলাৰ মাজেৰে আমি ৰাসৰ ভিতৰলৈ সোমাই আহিলোঁ যিমানখিনি বহুত ভিৰ যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া চাব পাৰে কৃষ্ণৰ দশাৱতাৰ
এয়া চাব পাৰে আমি হৰি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ মই প্ৰথমবাৰ গৈছিলোঁ গৈ খুব ভাল লাগিল মৰ্নিং গাইজ পিছদিনা হ'ল এতিয়া মানে অহা যোৱাকালি ৰাতি বহুত দেৰি হ'ল আহি পাওঁতে সেইকাৰণে আউট্ৰটো বনাব নোৱাৰিলোঁ চ' এতিয়া বনাই আছোঁ চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চ' আজিৰ কাৰণে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই